হেল্ল' এভৰিৱান, নতুন এটা মিনি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু কালি যিহেতু শনিবাৰ আছিলে, মই ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টোকে আৰম্ভ কৰি দিওঁ। এতিয়া মই বিচনাখন পাৰি আছিলোঁ, তাৰ পৰা আকৌ ৰ'দত অকণমান বহিলোগৈ। ইমান বেছি ঠাণ্ডা পৰিছে, ৰ'দত যদি নবহোঁ তেতিয়া মানে ভালেই নালাগে। আৰু ৰ'দত বহুতে মই কি খালোঁ দেখিলেনে বাৰু? আৰু তাৰ পৰা আকৌ বোলো চুলিত অকণমান চিৰাম লগাওঁ, চুলিখিনি ইমান বেছি জট লাগি থাকে, চিৰাম যদি নলগাওঁ ফনিয়াবই নোৱাৰে। তাৰ পৰা আকৌ কাপোৰ কেইটামান ধুইছিলোঁ, সেইকেইটা বোলো ৰ'দটো ধুনীয়াকৈ পৰি থাকোঁতেই মেলি লওঁ, নহ'লে আকৌ নুশুকাব নহয়। আৰু তাৰ পৰা আজি আমাৰ চুমকিক দেখাম দেই। আমাৰ মানে ধান শুকুৱাই থৈছোঁ, আমাৰ ঘৰত চোতালত যিহেতু ভালকৈ ৰ'দ নপৰে, সেইটো কাৰণে পদূলিতে মানে অকণমান ৰাস্তাৰ ফালে ধানখিনি দি থোৱা হৈছে। যিহেতু গৰু ছাগলী হাঁহ কুকুৰা আহিয়ে থাকে, সেইকাৰণে তাইকে ৰখীয়া পাতি থৈছোঁ, দেখিছেনে? আৰু তাইও ধুনীয়াকৈ ৰ'দো লৈ আছে আৰু আমাৰ ধানখিনিও ৰখি আছে। তাৰ পৰা আকৌ দুপৰীয়া একাপ চাহ খালোঁ। বাকী ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব দেই। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই বাই।